নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ইউনিট ৰাজনৈতিক তত্ত্ব নামৰ যিখন কিতাপ সেইখনৰ ইউনিট নম্বৰ 8 ধৰ্ম নিৰপেক্ষতা। এই অধ্যায়টোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন তথ্যৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি আগৰ ইউনিটকেইটা যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, ধৰ্ম নিৰপেক্ষতা কি? ধৰ্ম নিৰপেক্ষতা এনে এক ধাৰণা যিয়ে ধৰ্ম নিৰপেক্ষ সমাজ এখন গঢ়িবলৈ চেষ্টা কৰে। ই বিভিন্ন ধৰ্ম আৰু এটা ধৰ্মৰ মাজৰ প্ৰাধান্যতাৰ বিৰোধী। প্ৰশ্ন নম্বৰ 2, কোন ৰাষ্ট্ৰই ধৰ্ম নিৰপেক্ষতাৰ পশ্চিমীয়া আৰ্হিক প্ৰতিফলিত কৰে? আমেৰিকা যুক্তৰাষ্ট্ৰই ধৰ্ম নিৰপেক্ষতাৰ পশ্চিমীয়া আৰ্হিটোক প্ৰতিফলিত কৰে। কুৱেশ্যন নম্বৰ 3, তুৰ্কীৰ ৰাজহুৱা জীৱনত খালিফা অনুষ্ঠানটো সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ কোনে দৃঢ় প্ৰতিজ্ঞ হৈছিল? কেমাল আটাতুৰ্কে। প্ৰশ্ন নম্বৰ 4, কেমাল আটাতুৰ্কৰ পূৰ্বৰ নাম কি আছিল? কেমাল আটাতুৰ্কৰ পূৰ্বৰ নাম আছিল মুস্তাফা কামাল পাছাৰ। কুৱেশ্যন নম্বৰ 5, আটাতুৰ্ক শব্দটোৱে কি বুজায়? আটাতুৰ্ক শব্দটোৱে তুৰ্কীসকলৰ পিতৃক বুজাইছিল। কুৱেশ্যন নম্বৰ 6, কোন চনত তুৰ্কীসকলৰ নতুন বৰ্ণমালা গ্ৰহণ কৰা হৈছিল? 1928 চনত তুৰ্কীসকলৰ নতুন বৰ্ণমালা গ্ৰহণ কৰা হৈছিল। প্ৰশ্ন নম্বৰ 7, ভাৰতীয় ধৰ্ম নিৰপেক্ষতা দেশ ধৰ্মৰ নিৰপেক্ষতাৰ এক অনুকৰণ, পশ্চিমীয়া। কুৱেশ্যন নম্বৰ 8, জৱাহৰলাল নেহৰুৰ মতে স্বাধীন ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ মূল দিশ কি? জৱাহৰলাল নেহৰুৰ মতে স্বাধীন ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ মূল দিশ হ'ল ৰাষ্ট্ৰৰ দ্বাৰা সকলো ধৰ্মকে সমানে ৰক্ষণাবেক্ষণ দিয়াটো। প্ৰশ্ন নম্বৰ 9, ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ দিশ দৰ্শনৰ প্ৰকৃত দাৰ্শনিক কোন? ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ দিশ দৰ্শনৰ প্ৰকৃত দাৰ্শনিক হ'ল জৱাহৰলাল নেহৰু। প্ৰশ্ন নম্বৰ 10, ধৰ্ম নিৰপেক্ষতাৰ কেৱল কেইটামান নীতিৰ কথা নহয়, ই হৈছে ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতিৰ একমাত্ৰ নিশ্চয়তা। এই কথাষাৰ কাৰ? এই কথাষাৰ আছিল জৱাহৰলাল নেহৰুৰ। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় সংবিধানে দেশক এক অপৰাধ বুলি গণ্য কৰিছে। ভাৰতীয় সংবিধানে অস্পৃশ্যতাক এক অপৰাধ বুলি গণ্য কৰিছে। প্ৰশ্ন নম্বৰ 12, সংসদীয় ৰাজনীতি কোন ধাৰণাৰ আমদানি? সংসদীয় ৰাজনীতি পশ্চিমীয়া ধাৰণাৰ আমদানি। প্ৰশ্ন নম্বৰ 13, ভাৰতৰ দৰে দেশসমূহত ধৰ্ম নিৰপেক্ষতাৰ মৌলিক চৰ্ত কি? বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজৰ শান্তিপূৰ্ণ সহাৱস্থান। কুৱেশ্যন নম্বৰ 14, ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীত ধৰ্ম নিৰপেক্ষ শব্দটো সংযোজন কৰা হৈছিল? 42তম সংশোধনীত। কুৱেশ্যন নম্বৰ 15, ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়নে? ইয়াৰ উত্তৰটো হ'ব হয়। প্ৰশ্ন নম্বৰ 16, ভাৰতৰ কোনটো ৰাজনৈতিক দল ধৰ্ম নিৰপেক্ষ দল নহয়? ভাৰতৰ হিন্দু মহাসভা নামৰ ৰাজনৈতিক দলটো ধৰ্ম নিৰপেক্ষ দল নহয়। প্ৰশ্ন নম্বৰ 17, ধৰ্ম নিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। ধৰ্ম নিৰপেক্ষতাৰ দুটা বৈশিষ্ট্য হ'ল, পইণ্ট নম্বৰ 1, ধৰ্ম নিৰপেক্ষতাই কোনো ধৰ্মকে চৰকাৰীভাৱে বা ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নিদিয়ে। পইণ্ট নম্বৰ 2, ধৰ্ম নিৰপেক্ষতাই সকলো ধৰ্মৰ প্ৰতি সমব্যৱহাৰ কৰা নীতি পোষকতা কৰে। প্ৰশ্ন নম্বৰ 18, ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষতাৰ জনক কোন? ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ জনক হৈছে মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 19, ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শ দাঙি ধৰা এখন কিতাপৰ নাম লিখা। উত্তৰটো হ'ব ফৰ এ কিং পেৰাডাইজ ষ্টৰিজ ফ্ৰম লাডাখ। কুৱেশ্যন নম্বৰ 20, ধৰ্ম নিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিটোৰ মূল আধাৰ কি? পশ্চিমীয়া আৰ্হিটোৰ মূল আধাৰ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 21, জৱাহৰলাল নেহৰুৰ মতে ধৰ্ম নিৰপেক্ষতা ৰাষ্ট্ৰৰ অৰ্থ কি নহয়? ধৰ্মীয় চিন্তা চেতনাক নিৰুৎসাহিত কৰা নহয়। কুৱেশ্যন নম্বৰ 22, অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা উৎকৃষ্ট উদাহৰণ দাঙি ধৰা। অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা উৎকৃষ্ট উদাহৰণ হ'ল তীৰ্থনগৰী হাজো। প্ৰশ্ন নম্বৰ 23, 2002 চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কি হৈছিল? এই সংঘৰ্ষটোত প্ৰায় 2000 মুছলিম লোকে প্ৰাণ হেৰুৱাইছিল।